আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখি গম পাইছে আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব গৈ আছে ভিডিঅ'টো আসাম পুলিচৰ আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট মাৰিবনে নেমাৰে এই ভিডিঅ'টোত মই ক্লিয়াৰলি জনাম আৰু যিসকলে সেকেন্ড লিষ্টৰ কাৰণে ৱেট কৰি আছিল মানে হাই কোৰ্ট কৰি আছিল তেখেতলোকৰ কাৰণে কি হ'ব বস্তুটো এই ভিডিঅ'টোত মানে হাই কোৰ্টৰ যিসকলে কৰি আছে সেকেন্ড লিষ্ট আহিবনে নাহে আৰু যিসকলে পৰীক্ষা দি গ'ল 1 নম্বৰ 2 নম্বৰ কাৰণে কাটঅফৰ ৰখি গৈছে তাৰ কাৰণে মানে কি সেকেন্ড কাটঅফ মাৰিবনে নাই এই ভিডিঅ'টোত আপোনালোকক মই ডিটেইলছত জনাই দিম আপোনালোকক এটা ভাল ভিডিঅ' হ'ব গৈ আছে গতিকে মই জানো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাওক যদি চাব বিচাৰিছে ভালকৈ চাওক যদি আপোনালোকে কিবা এটা যদি শিকিব আহিছে লাষ্টলৈকে চাওক যদি শিকিব অহা নাই ভিডিঅ'টো স্কিপ কৰি গ'লেও মই বেয়া নাপাওঁ গতিকে এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ বলক শুনক আপোনালোকৰ যিসকলৰ এতিয়া 200 আপোনালোকে নিশ্চয় গম পায় 200 পোষ্ট ৰাখি দিছিলে অসম পুলিচৰ ফালৰ পৰা যিসকলে হাই কোৰ্ট কৰি আছিলে এই হাই কোৰ্টত কি হ'ব প্ৰথম কথা কম এতিয়া আপোনালোকৰ সেকেন্ড কাট অফ লিষ্ট অহা বহুতেই চান্স আছে যিসকলে ৰিটাৰ্ণত 2 নম্বৰ 1 নম্বৰ কাৰণে থাকি গৈছিলে বা পৰীক্ষাটো বেয়া হৈছে তেখেতলোকৰ কাৰণে সেকেন্ড কাট অফ লিষ্ট এটা অহাটো বহুতেই আশা আছে গতিকে আপোনালোকে ৱেট কৰি থাকক নিশ্চয় আপোনালোকৰ এটা সেকেন্ড কাট অফ আহিব লাগে 100% সেকেন্ড কাট অফ এটা আহিব লাগে কি কাৰণে আহিব কেনেকৈ আহিব এই ভিডিঅ'টো মই ডিটেইলছত জনাম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক এতিয়া কৈ দিম মই হাই কোৰ্ট যিসকলে হাই কোৰ্ট কৰিছিলে আপোনালোকে নিশ্চয় গম পায় আপোনালোকৰ কাৰণে 200 ভেকেন্সি ৰাখিছিলে এতিয়া কি হ'ব আকৌ এক্সামটো ৰি হ'ব নেকি আপোনালোকে নিশ্চয় গম পায় 1:5 কে মাতিলে 1:5 যদি ৰিচোৰ্ট মাতে আপোনালোকৰ 1000 কেণ্ডিডেট এক্সাম হ'ব 1000 কেণ্ডিডেটে এক্সাম দিব লাগিব তাৰপিছত আপোনালোকৰ ৰিটেন এক্সাম কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ভাইভাৰ টেষ্ট হ'ব ভাইভাৰ টেষ্ট হোৱাৰ পিছত আপোনালোকৰ এটা ফাইনেল মেৰিট মাৰিব বহুত দীঘলীয়া প্ৰচেছ হৈ যাব যিখিনি এতিয়া ল'ৰা ছোৱালীয়ে পাছ কৰিলে সেই ল'ৰা ছোৱালীখিনি বহুত দিন ৰখিব লাগিব তো মোৰ মতে ইমান লেট নকৰিব চৰকাৰে যি সিদ্ধান্ত লয় বা CM ছাৰে যি সিদ্ধান্ত লয় তোমালোকৰ কাৰণে এটা ভালেই সিদ্ধান্ত ল'বা আৰু এটা কথা এই ভেকেন্সিটো নতুন ভেকেন্সিটোৰ লগত এড কৰি দিব নোৱাৰে মোক বহুতে সুধি আছিলে যে 200 পোষ্টটো নতুন ভেকেন্সিৰ লগত এড কৰিব নেকি নাই এড কৰিব নোৱাৰে কাৰণ কেলে শুনক হাই কোৰ্ট যেতিয়া হৈ যোৱাৰ পিছত এই ভেকেন্সিটো এড কৰিব নোৱাৰে নহ'লে বা এই ভেকেন্সিটো এনেকেই থাকি যাব নহ'লে বা আপোনালোকক সেকেন্ড কাট অফ লিষ্ট এটা দিব পাৰে এতিয়া মই কৈ দিছোঁ শুনক আপোনালোকৰ যিসকল হাই কোৰ্ট হৈ গৈছিলে আপোনালোকৰ এক্সাম হোৱাটো বহুত মানে এক্সামটো মোৰ হিচাপত নহ'ব তো কি হিচাপ কৰে এইটো CM ছাৰে জানিব কাৰণ কেলে এক্সামটো হ'ব গ'লে 1000 ল'ৰা ছোৱালী কেণ্ডিডেটক মাতি এক্সাম চেণ্টাৰ এক্সাম পাতি আপোনালোকক আকৌ ভাইভাৰ টেষ্ট ল'ব লাগিব ফাইনেল মেৰিট মাৰিব লাগিব এটা দীঘলীয়া প্ৰচেছ হৈ যাব যিসকলে তেতিয়া আপোনালোকৰ কাৰণে গোটেই সোপা কেণ্ডিডেটক ৰাখি দিব লাগিব তেতিয়া একেলগতে ট্ৰেইনিংটো হ'ব তো মই ভাবোঁ আপোনালোকৰ সেকেন্ড কাট অফ লিষ্ট অহা এটা চান্স আছে যিসকলে ৰিটাৰ্ণত 1 নম্বৰ 2 নম্বৰ কাৰণে থাকি গৈছে সেইসকলৰ বহুতেই চান্স আছে যাতে আপোনালোকৰ সেকেন্ড কাট অফ লিষ্ট এটা মৰাটো 100% বুলিয়ে ক'ব পাৰি চান্স আছে আপোনালোকৰ যদি সেকেন্ড কাট অফ লিষ্ট মাৰে যিসকলে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কাৰণে থাকি গৈছে বা পইণ্টত থাকি গৈছে সেইসকলৰ নাম অহা বহুতেই চান্স আছে আৰু যিসকলৰ আপোনালোকৰ যিসকল কেণ্ডিডেট হাই কোৰ্ট কৰি থৈছে তেওঁলোকৰ চান্স আছে CM ছাৰে নিশ্চয় এটা ভাল সিদ্ধান্ত ল'ব আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ মতামতটো জনাব মই যিখিনি কথা ক'লোঁ এই কথাখিনি আপোনালোকৰ ৰিয়েলিটি আছেনে নাই আপোনালোকে মোক জনাব বা মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যদি সঁচাকৈ ভাল লাগিছে আৰু মোৰ ইউটিউব চেনেলটো যদি প্ৰথম পাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণে আপডেটবিলাক পাই থাকিবলৈ আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু সেকেন্ড কাট অফ লিষ্ট সকলো কাৰণে মই এটা কথা কৈ যাওঁ তোমালোকৰ ভাল ৰিজাল্ট এটা পাবা বা ভাল কিবা এটা পাবা বুলি মোৰ ফালৰ পৰা আশা থাকিল CM ছাৰে তোমালোকৰ নিশ্চয় এটা ভাল ৰিজাল্ট দিব সেইটো কাৰণে 200 ভেকেন্সি ৰাখি থৈ দিয়া চিন্তা কৰিব নালাগে আৰু তোমালোকৰ 5000 নতুন ভেকেন্সি আহি আছে আসাম কামাণ্ডোত সৰহকৈ ভেকেন্সি আহিব নৱেম্বৰ লাষ্টৰ পৰা তোমালোকৰ অনলাইন এপ্লাই হ'ব যিসকলে থাকি গৈছে মন দুখ নকৰি ল'ৰা ছোৱালী চবেই প্ৰেক্টিছ কৰা ছোৱালীৰ কাৰণেও আহিব ল'ৰাৰ কাৰণেও নতুন কামাণ্ডো ভেকেন্সি আহিব চেনেলটো যিমান পাৰে তোমালোকে শ্বেয়াৰ কৰি দিবা থেংক ইউ